জনতা পাৰ্টি এইটো এটা নিয়মিত অপাৰেশ্যনেল মিটিং হয় বা অকল এষ্টিমেশ্যন নহয় প্ৰতিটো মৰ্চা কি কৰে আমি তিনিবাৰ আমাৰ জিলা এক্সিকিউটিভ আমি পালোঁ আমাৰ লাষ্ট তিনিমাহ এছ টি মৰ্চা ক'বলৈ কি কাম কৰিলে আৰু আগৰটো তিনিমাহ এছ টি মৰ্চা ক'বলৈ কি কাম কৰিব আমি ইয়াতে এটা কাম দিওঁ জানে যে বিজেপি আমি এটা ডিচিপ্লিন পাৰ্টি হয় আমি এটা নীতি আদৰ্শ এটা আছে মানুহে ৰাজ্য কমিটি খৰচ কৰিলে ডাঙৰীয়া এইখিনি আমাৰ কাম দিয়ে এই তিনিমাহ কি কাম কৰিব সেই কামটো আমি জিলা লেভেলত লৈ যাওঁ আৰু জিলাই আজি নেক্সট মণ্ডল লেভেলত লৈ যাওঁ আমি এটা কাম দিছোঁ আমাৰ এছ টি বগুড়া জিলাত যে 100টাতকৈ বেছি য'ত ট্ৰাইবেল ভোটাৰ্ছ আছে আমি তাতে ট্ৰাইবেল বুথ আমি বনাম আগতে আমি বুথ আছে আমাৰ পেৰেণ্ট বডি বুথ থাকেই বিজেপিৰ আৰু মহিলা মৰ্চা আমাৰ বুথ আছে আৰু যুৱ মৰ্চাৰ বুথ আছে এইবাৰ নতুনকৈ মাননীয় ৰাজ্যিক সভাপতিৰ নেতৃত্বত এইবাৰ ট্ৰাইবেল বুথ আমি কৰিম য'ত 100জনৰ বেছি ট্ৰাইবেল আছে তাতে আমি 5জন ইয়াতে আমি এছ টি যিটো ট্ৰাইবেলৰ গাঁৱৰ বড়ো যি হওক আমি তাতে ট্ৰাইবেল বুথ কৰিম এজন প্ৰেচিডেণ্ট আৰু 4জন মেম্বাৰ আমি কাম দিছোঁ আৰু আগষ্ট মাহত আমাৰ কেন্দ্ৰৰ পৰা আমাৰ নিৰ্দেশ আছে দিল্লীৰ পৰা মাননীয় আমাৰ নেশ্যনেল প্ৰেচিডেণ্ট সমীৰ ৰজে কৈছে যে এছ টি মৰ্চা আমি এতিয়া ফুটবল আমি কম্পিটিশ্যন পাতিম আৰু আগষ্টত আমি গোটেই অসমত আমাৰ 39 জিলা আছে আমাৰ এছ টি ডিষ্ট্ৰিক্ট 39 আছে 39 ডিষ্ট্ৰিক্টত এটা ডাঙৰ আমি ফুটবল খেল পাতিম আৰু ফাইনেলত আমাৰ ট্ৰাইবেল মিনিষ্টাৰ আহিব মানে এতিয়া অৰ্জুন মুণ্ডাজী আহিব ফাইনেল আমাৰ ফাইনেল কম্পিটিশ্যন কৰিব তাতে অৰ্জুন মুণ্ডাজী আহিব আমি এই দুটা আমি বিকল্প কৰিছোঁ যিহেতু আগন্তুক 7 মাহ পিছতে BTRৰ লোকসভা আহি আছে আপোনালোকৰ ভাৰতীয় জনতা পাৰ্টিৰ আশা কেনেকুৱা কি ক'লে লোকসভা আমি আজি কৈছোঁ এইটো ট'টেলি এতিয়া অৰ্গেনাইজেশ্যনেল ডিষ্ট্ৰিক্ট হয় আৰু লোকসভা খেলা নেখেলা এইটো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়া আমাৰ ৰাজ্যিক সভাপতি ভৱেশ ডাঙৰীয়া এইটো সিদ্ধান্ত ল'ব আমি এটা ডিচিপ্লিন পাৰ্টি হয় একেলগতে আমাক যি নিৰ্দেশ দিব আমি সেই নিৰ্দেশ মতে যাম এতিয়ালৈকে আমাক একো নিৰ্দেশ দিয়া নাই আমাক এটাই নিৰ্দেশ দিছে যে অসমত যিমানখিনি ট্ৰাইবেল আছে চবকে এক কৰিব লাগে আৰু বিজেপি মুখী কৰিব লাগে সেইটো আমাৰ নিৰ্দেশ দিছে আমি সেইটোৱে কাম কৰি আছোঁ যেহেতু UPPL আৰু বিজেপি মিত্ৰ জোঁট চৰকাৰ আছে কেণ্ডিডেট যিটো কচুগাঁও হ'ব লোকসভা হ'ব কেণ্ডিডেট UPPL নে বিজেপিৰ পৰা হ'ব বিচাৰে চাওক মই এইটোৱে কৈছোঁ যে কেণ্ডিডেট বাছনি যে কোকৰাঝাৰ লোকসভা কোনেই খেলিব মানে জানো কিন্তু আমাৰ NDA পাৰ্টি খেলিব এইটো চিয়'ৰ শ্বট আৰু আমি এইটো জিকিমেই কিন্তু যাতে পাৰ্টিটো বিজেপি হ'ব বা UPPL হ'ব সেইটো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডিচাইড কৰিব আৰু মাননীয় ৰাজ্যিক মন্ত্ৰী ভৱেশ ডাঙৰীয়াই সিহঁতেহে ডিচাইড দিব এইটো NDA যে জিকিব কোকৰাঝাৰ লোকসভা এইটো খাটাং হয় আপোনালোকৰ যিহেতু এছ টি মৰ্চাৰ ফালৰ পৰা মাইনৰিটিসকলক কি আহ্বান জনাব আজিৰ জৰিয়তে মাইনৰিটিসকলৰ কি আহ্বান জনাব আজিৰ পাৰ্টি আমি চব জনগোষ্ঠীৰ চব ভাষা ভাষীক আমি লৈ চলোঁ সেইকাৰণে এছ টি মৰ্চাসকলে এছ টি মৰ্চাই কাম কৰিব আমাৰ মাইনৰিটি মৰ্চা মাননীয় ৰাজ্যিক সভাপতি চাংগেশ ডাঙৰীয়া আছে মাইনৰিটি মৰ্চা একেটা মাইনৰিটিৰ কাৰণে ইয়াতে কাম কৰি আছে আৰু এইবাৰ আমাৰ ষ্টেটৰ আমাৰ যি অফিচ বেৰাৰ বুলি কয় আমি 3 মাহ সদায় ষ্টেট এক্সিকিউটিভ হয় আৰু মাহে আমি অফিচ বেৰ হয় মানে ৰাজ্যিক সভাপতি ভৱেশ ডাঙৰীয়া আৰু মানে সাংগঠনিক ফণীন্দ্ৰ শৰ্মা ডাঙৰীয়াই আমাৰ মাইনৰিটি মৰ্চাৰ সন্মানীয় সভাপতি শান্তিশ ডাঙৰীয়াই কৈছে যে যিমানখিনি মাইনৰিটি এইবাৰ লাষ্ট টাইম চাকৰি পালে পুলিচত বা যি থাৰ্ড গ্ৰেড যি পাইছে সকলোকে ঘৰত গৈ পেলাই এটা গামোচা দিছে আৰু অভিনন্দন জনাইছে সিহঁতক সেইটো মাইনৰিটি মৰ্চা কাম কৰি আছে আৰু তাতে জনা যায় যে আপোনালোকে জানেই যে এই চৰকাৰক মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আকৰ্ষিত কৰি পেলাই মাইনৰিটি মতেও গোটেই বিজেপি হৈ আহিছে এতিয়া গোটেই বুলি নকওঁ মেক্সিমাম হৈ আছে হয় দেখা গৈছে এছ টি মৰ্চা বহুত ধুনীয়াকৈ কাম কৰি আছে ভাৰতীয় জনতা পাৰ্টিৰ হৈ দিনে নিশাই কাম কৰি আছে কিন্তু মাইনৰিটিসকলে মানে মৰ্চাই একেবাৰে লেহেমীয়া হৈ কাম কৰি আছে এই সম্পৰ্কে কি ক'ব একদম এইটো ভুল ধাৰণা আপোনাৰ মাইনৰিটি মৰ্চা খুব ধুনীয়াকৈ কাম কৰি আছে নতুন অলপ আগত যে অফিচ বেলাৰ মিটিঙত আপোনাৰ শান্তিশ ডাঙৰীয়া ৰাজ্যিক সভাপতি ভৱেশ ডাঙৰীয়া আৰু সাংগঠনিক ফণীন্দ্ৰ ডাঙৰীয়া ধন্যবাদ দিছে আমাৰ মাইনৰিটি মৰ্চা প্ৰেচিডেণ্ট চান্দেশ কৰিব যে যিমানখিনি আমাৰ মাইনৰিটি মাজত চাকৰি পাইছিল ঘৰে ঘৰে গৈ পেলাই সিহঁতক গামোচা পিন্ধাইছে এইটো অভিনন্দন জনাইছে কাম কৰিছে মাইনৰিটি মৰ্চা ঠিক আছে मोनसे लक्ष्य जोङो डिस्ट्रिक्ट एक्जिकिउटिभफोरखौ बिभिन्न जेराव बर' गामि बा ST एरिया सोलाय जों लायो এইবারनि डिस्ट्रिक्ट एक्जिकिउटिभखौ जोङो परबजरानि मंगलजरा जायगायाव लानाय जादों आरो बे मंगलाजराया ब्रिटिश आमोलनिफ्रायनो मोनसे फेमास मोनसे माबा दं आरो जोंनि अनेक मानसिफ्रानो मंगलाजराखौ नुफेराखै जों बे उद्देश्य लानानै जोङो खना कौशलनि बर' जातिफोरखौ बिजेपिजों सम्पर्क लाखिनायनि मोनसे मनोभाब लानानै जों मंगलाजरा बे डिस्ट्रिक्ट एक्जिकिउटिभखौ लानाय जादों
बिनिफ्राय जोङो प्रतिथ' मण्डलनि एक्जिकिउटिभखौ 20 तारिखनि बिथोराव लागोन 20-30 तारिखनि बिथोरावनो जोङो बे मासनि जों लालांगोन बिदिनो खना खनला जागोन बेनिफ्राय जोङो बेजों मोनसे लक्ष्य दं जोंहा 2024 सनाव जा लकसभा इलेक्सन दं आरो जों मिथिगौ बर' हारि हिसाबै बा बर'लेण्डआव थानाय बर'लेण्डनि बर' जाथिनि पूर्णांग उन्नतिनि थाखाय जों बिजेपिजों थानानै जों बिजेपिनि सालायागौ माने जों मानसिफोरखौ परिबर्तन खालामनांगौ दा जों नुबोबाय 17 बोसोर बिपिएफ सालायबाय करापसननि मुल दाबो जों नुगासिनो दं 2 बोसोर जाबाय इउपिपिएलआबो खुनु जातिनि खोथा सिन्था खालामाखै जातिनि लानानै खिन्थु बिजेपिया जोङो गुबुन दलबाबो नेसनेल दलबाबो बर'आ बर'नि खोथा सिन्था खालामो जोङो बर' एसटि मर्चा दङ जों ट्राइबेलनि थाखाय जों सिन्था खालामो आरो बे ट्राइबेलफोरखौ लानानैनो दिनैसिम जेसेबां एफर्ट जादों बिजेपियानो खालामदों बे जिनिसखौनो बर' रायजो राजानि गेजेराव जों लांनो थाखाय खना खसल जों लानाय जायो दा बेजों जों आसा खालामो अनेक बर' रायजो राजा दिनै हमनो हाबाय बुजिनो हाबाय बिएसि एकर्डनिफ्राय आराम्भ खालामना बिटिसि बिटिआरसिम आरो बर' हारिनि भाषाखौ 8 सिडुलाव सोनाय एकमात्र बिजेपि दलानो खालामदों दा गतिके जों बेखौ मानो खावलायनांगौ जों बिटिसिआवबो फैगोन सरकारखौ जों बिजेपियानो खालायगोन होननानै जोंहा गोसो फोथायनाय दं फैगोन बिटिसि इलेक्सनावहाय पर्बजरायावहाय बिजेपि दलनिफ्राय माबा बिजाथिफोर दङ नामा सार 100% जेरावखि जों खालि पर्बजराल' नङा जोङो 40टा समस्तियावबो एबारनिफ्राय जों बिजेपिनि जानानै केन्डिडेट जादों 40टा समस्ति दा सार नैबे पर्बजरायावहाय मोनसे गोग्लैसोनाय जायगा बेयाव दालां लामानि अबस्था बिराद गाज्रि बेयाव अनेक गोग्लैसोना थादों बेहाय जोङो आगयनिफ्रायनो बिपिएफ दलनिफ्राय बेरायगोन अनेक खोथा दङ रायजो राजाबो मिथिगौ बिपिएलनिफ्रायबो नोजोर लायाखै पर्बजराया मोनसे हिस्ट्रिकेल बेकग्राउन्ड गोनां कालिचरन गुरुदेबनि बाहाय जन्मथ' बिनि धर्म प्रसार खालामनाय स्टान हिसाबै बाहाय दङ बेफोरखौ जों नायसनाखै दा बिजेपिनि सरकार फैनायाव किसु जोङो कालिचरन गुरुदेबनि बिल्डिं सेंसन आरो धुब्रियाव जे जोंहा ब्रह्म बर्डिं दङ बेफोरखौबो जों दा बिजेपिनिफ्राय 3 कोटि ना 4 कोटि थाखा हरनाय जाबाय हस्टेल बानायनाय आरो नै दाख्लैसो रनक स्पिगु एजुकेसन डिपार्टमेन्टनि बे प्राइभेट कलेजनि जे मोनसे फाउन्डेसन खालामफैदों टिपका माबा बासबारियाव दा बेफोर जोङो बिजेपिनिफ्राय नोजोर लागासिनो दं आरो बाहाय आं दिनै मोनदों बे माबायाव हाबनाय लामायावबो टिपकानिफ्राय हाबनाय लामायाव बिराद गाज्रि आरो बिनि थाखायनो रायजो राजाखौ खावलायनो लुबैदों बे ओनसोलनि जोङो बिजेपिजों ज' जा बिजेपि फैयोबा बेफोर डेभेलपमेन्ट खालामनो हागोन होननानै जोङो फोथायनाय दं